বাক্সাৰ নিকাচীত বন্দুকসহ 4 চোৰাং চিকাৰী আটক। শনিবাৰে পুৱা বিশেষ সূত্ৰৰ পমখেদি নিকাচী আৰক্ষী, বন বিভাগ আৰু ভূটানখুটি SSBয়ে পশ্চিম ভূটানখুটিত নুৱাজ ইন্দুৱাৰৰ ঘৰত যুটীয়া অভিযান চলাই 4টা হস্তনিৰ্মিত বন্দুক, হৰিণাৰ শিং, ধনুকাৰৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে নুৱাজ ইন্দুৱাৰ, লুবনুছ ইন্দুৱাৰ, মাৰ্চেল এক্কা আৰু সুমন কুলু নামৰ 4জন যুৱকক আটক কৰে। পিছত নিকাচী আৰক্ষীয়ে 4জন অপৰাধীকে বন বিভাগক চমজাই দিয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বাটাবাৰী বনাঞ্চলত একাংশ চোৰাং চিকাৰীয়ে বন্যপ্ৰাণী হত্যা কৰি অহাৰ পৰিলক্ষিত হৈছে। আমি 7টামান বজাত এটা চিকাৰী ইনফৰ্মেশ্যন পাইছিলোঁ যে এঘৰ মানুহত 3টা বন্দুক লুকুৱাই থৈছে আৰু সেই বন্দুকেদি তেওঁলোকে চোৰাং চিকাৰ কৰে। আৰু আমি SSB টিম, নিকাচী আউটপোষ্টৰ টিম আৰু ফৰেষ্টৰ টিমে আমি যুটীয়াভাৱে এটা অভিযান চলাইছিলোঁ। এই অভিযানত নিৱাজ ইন্দুৱাৰ বুলি লোকজনৰ ঘৰত, পশ্চিম ভূটানখুটি, তেওঁৰ ঘৰত 3টা বন্দুক পোৱা গ'ল আৰু ধনুকাৰ পোৱা গৈছে। প্ৰায় 15 পৰা 20 কেজি বনৰীয়া গাহৰি মাংস পোৱা গৈছে আৰু এটা পুৰণা হৰিণাৰ শিং পোৱা গৈছে। আৰু তেওঁলোকক আমি গোটেই 3টা হেণ্ডমেড গান, মাংস, ধনুকাৰ আৰু হৰিণাৰ শিং আমি জব্দ কৰি অচি মুছলপুৰ মহোদয়ৰ পৰামৰ্শ মতে আৰু আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰামৰ্শ মতে আমি ফৰেষ্ট ক্লিয়াৰেন্স অফিচ। ব্যুৰো ৰিপৰ্ট, BTC এক্সপ্ৰেছ।